खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि बेनिफिशियारि मिड एन्ड सोशियो इकोनॉमिक एवारनेस हाबाफारि लादों बिटिआर सरकारा गिबि खेबनि थाखाय बिटिआर सरकारा बेनिफिशियारि मिड एन्ड सोशियो इकोनॉमिक एवारनेस हाबाफारि लादों कक्राझार सहरनि साखाथियाव थानाय तितागुरि मासपारा सिलबारि गेलेग्रा फोथाराव बिटिआर सरकारनि बानजायनायाव दिनै गिबि खेबनि थाखाय मुलाम्फा मोनग्राफोरजों लोगो हमलायनाय आरो समाजारि रांखान्थियारि सांग्रांथि हाबाफारि खुंफुंदों बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी बिटिआरनि मावफुं सोद्रोमा उकिल मोसाहारि एमसिएलए माधव सेत्री चन्दन ब्रह्म कक्राझार जिल्ला इउपिपिएल हानजानि सोद्रोमाफोर आरो देबरगाव ब्लक कमिटिनि सोद्रोमाफोर आरो 10 नं देबरगाव ब्लक कमिटिनि सिङाव थानाय ओनसोलनि रायजो राजाफोरा बाहागो लादों दानिया फैदो बिथां प्रमद बर'आ बे हाबाफारियाव बाहागो लानानै खौरांगिरिनि गेजेरजों मा बाथ्रा फोरमायखो जों आबुङै खोनासंनि আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা প্ৰথমবাৰ বেনিফিচিয়াৰী মিটিং আমি পুনৰ আৰম্ভ কৰিছোঁ আৰু আমি চালোঁ যে চাৰিটা বছৰত আমাৰ বিভিন্ন স্কিমবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম ৰাজ্য চৰকাৰৰ স্কিম আৰু কাউন্সিলৰ স্কিম এইবিলাক চাবলৈ গ'লে এটা সমষ্টিত প্ৰায় 10,000ৰ পৰা 15,000 ক'ৰবাত তাতকৈ বেছি অলপ চলপ কম বেনিফিচিয়াৰীবিলাকে আমাৰ পৰা বেনিফিট হৈছে সো সেই বেনিফিচিয়াৰীসকলক খবৰ লোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু এই চাৰি বছৰত যিবিলাক তেখেতসকলে ঘৰ পাইছে এই ঘৰটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই যিসকলে আজি হেণ্ডলুমৰ স্কিম পাইছে হেণ্ডলুমটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই বিভিন্ন ক্ষুদ্ৰ আঁচনি যিবিলাক পাইছে এইবিলাক ভালকৈ ৰূপায়ণ কৰিছেনে নাই আৰু এইবিলাক সব ভালকৈ ৰূপায়ণ কৰিলেহে আমাৰ যিটো উদ্দেশ্য যে বড়োলেণ্ডত প্ৰায় 30-40টা বছৰ অনিশ্চয়তা আৰু অস্থিৰ হোৱাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত এটা ষ্টেবিলিটি অহাৰ পিছত আমি বড়োলেণ্ড অঞ্চলখন অইন উন্নত অঞ্চলৰ লগত যেনেকৈ খোজ মিলাই যাব বিচাৰিছোঁ এই কামটো বাস্তৱত ৰূপায়ণ হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে আমি বিটিআৰ বাকীয়ে বহি থাকিলে নহ'ব গতিকে বিটিআৰ চৰকাৰখনে আমি বহুত দিশত খেতিৰ দিশতে হওক শিক্ষাৰ দিশতে হওক বেলেগ দিশত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণৰ দিশতে হওক বা মানৱ সম্পদ গঢ়াৰ দিশতে হওক এই কামবিলাক আমিও কৰি আছোঁ আৰু বহুখিনি লেভেললৈকে আমি আগুৱাই আহিব পাৰিছোঁ আজি স্বাধীনতাৰ প্ৰায় ৭৮ বছৰলৈকে আমাৰ সমাধান নোহোৱা মাটিৰ সমস্যাবিলাক আমি সমাধান কৰিলোঁ আজিলৈকে চৰকাৰী কোনো অনুদান নোপোৱা পৰিয়ালবিলাকে ঘৰ পাইছে কিবা ব্যৱস্থাবিলাক পাইছে কাৰণ আমি কাউন্সিল চৰকাৰ হ'লেও বহি থকা নাই এইবিলাক এটাৰ পিছত এটা চাই পেলাই ৰূপায়ণ কৰাৰ কাৰণে আমি কাম কৰিছোঁ